নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ নিশ্চতিয়াৰ ষ্টেচনৰ পৰা হঠাতে একদম লৰালৰিকৈ ঘৰলৈ যাবলৈ বুলি ওলাই আহিলোঁ মানে নাৰায়ণপুৰলৈ আৰু ইমানেই লৰালৰিকৈ আহিলোঁ যে কালি শনিবাৰ আছিলে শনিবাৰৰ দিনা মই ৰাতি মূৰত তেল সানি থওঁ দেওবাৰে যেনিবা মূৰটো ধুম আৰু কিন্তু ঘৰৰ পৰা দেওবাৰৰ দিনা ৰাতিপুৱা ফোন কৰিছে এনেকৈ আহচোন পটককৈ গতিকে আৰু মূৰ চুৰ ধুবলৈ সময়ো নহ'লে চাপ্লাই পানী অহা একেবাৰে দেৰি হৈ গ'ল তাৰপিছত কি হ'ব মূৰটো তেলে গোটেই টেপটেপীয়া হৈ আছে ইফালে এতিয়া চ'ত মাহৰ দিন ধূলি তেনেদৰেই গুচি আহিলোঁ আৰু নেল পলিচ আহি পেলাই মই ষ্টেচনত লগাইছোঁহি ঘৰত থাকিলে মানে মই ইমান গুৰুত্ব নিদিওঁ আৰু যেনেকৈ তেনেকৈ থাকি যাওঁ আৰু ক'ৰবাত গ'লে হাতখনত অকণমান নেল পলিচ নলগালে ভাল নালাগে ন আৰু এনেকৈ আহিলোঁ আৰু আহি পেলাই এতিয়া ইমানেই উৎপাত কৰি আহিলোঁ সদায় হয়েই তেনেকুৱা ট্ৰেইনৰ ট্ৰেকটো দেখাব মানে ইমান টাইমত পাবহি বুলি 11:39 ট্ৰেইন আছিলে কিন্তু ট্ৰেইনখন ইমানেই লেট আহি পাইছেহি 12:30 ইমান উৎপাত কৰি ওলাই আহিছোঁ নহয় ভাবিব নোৱাৰি এওঁতো ঘৰতেই থাকিলে মই ওলাই আহি গাড়ী ৰখাই থৈ দিছোঁ এওঁ গাড়ীৰ ওচৰ পোৱালৈকে মানে ইমানেই উৎপাত কৰি ওলাই আহিছোঁ ক'ৰবাত ওলাই অহাৰ পিছত যদি ট্ৰেইন নাপাই উভতি যাব লগা হয় কেনেকুৱা লাজ লাগিব আৰু এয়া মোৰ লগত আছে হাজবেণ্ড অনুৰাগ আৰু তেওঁক মাজে সময়ে ফটোতে দেখাওঁ ভিডিঅ'ত দেখুৱাই নহয় আজি দেখাই দিলোঁ আৰু এইফালে ৰৈ আছোঁ ট্ৰেইন আহিব বুলি বহুত দেৰি ৰ'ব লগা হ'ল আৰু মই তাতে ভইচ অভাৰ কৰিছিলোঁ কিন্তু কি ক'ব দুখৰ কথা মাতটো একেবাৰে সৰু হৈ থাকিলে আকৌ এডিটিং কৰিছোঁ এইফালে ট্ৰেইন আহিলে ট্ৰেইনত উঠিলোঁ প্ৰথমতে ট্ৰেইনত ছিট পোৱা নাছিলোঁ তাৰপিছত পালোঁ আৰু সোমবাৰৰ দিনা যেতিয়া ঘৰলৈ আহিছোঁ সেইদিনাখনতো মানে কেমেৰাটো ধৰিবলৈ সময় নাই ইমানেই মানুহৰ ভিৰ কি ক'ব আৰু ট্ৰেইনৰ পৰা নামিলোঁ দাদাহঁতে নিবলৈ আহিলে আহি ঘৰ পাই কাপোৰকেইটা চেঞ্জ কৰি একদম পূৰা খানা খোৱা জেগা পাই গ'লোগৈ বহুত মানুহ আহিছিলে আৰু নিজৰ মানুহখিনিৰ সৈতে ভাত এসাঁজ খোৱাটো কিমান ভাল লাগিব পাৰে গতিকে ভাত সাঁজ খাবলৈ বুলি নহয় বাৰু মোৰ আৰু কেইটামান বস্তু আনিব লগা আছিলে সেইকাৰণে গ'লোঁ আৰু এয়া ফিল্ডতে এনেকৈ গোটেইকেইটাই ভাত পানী খালোঁ দাদাহঁত লাগি আছে খুৰা নবৌ মা খুৰী মানে চব লাগি আছে আৰু এইফালে পেট পূজাটো কৰি দিলোঁ ৰাতিপুৱা 10টাতে ভাত খাই গৈছিলোঁ মানে ভাত খোৱা নহ'লে ক'ৰবাত যদি লৰালৰিকৈ যোৱা হয় আৰু কেনেকুৱা লৰালৰি হয় জানেই নহয় ভাত খাবলৈ মন নাযায় এইফালে দাদা আৰু ভতিজা আৰু এনেদৰে খাই মেলি এই পিছকণ চাওক আৰু ইকণ নকওঁ তো গৈছিলোঁ আৰু এতিয়া আহি ঘৰো পালোহি আজি 3 নম্বৰৰ দিনা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে দেওবাৰে গৈছিলোঁ সোমবাৰে ভিডিঅ' বনাবলৈ টাইম নহ'লে আৰু আজি মংগলবাৰে ভিডিঅ'টো মানে 3 মিনিটৰ ভিডিঅ'টোত মানে 3 দিন টাইম লৈছোঁ বনাবলৈ লং ভিডিঅ' নিদিয়াৰ কাৰণ এইবোৰে ক'ৰবাত গৈছোঁ কেমেৰাটো লৈ থাকিবলৈ মই ভাল নাপাওঁ সেইকাৰণে ভিডিঅ'সমূহ বনোৱা নহয় আৰু লগতে এটা কথা কি কালি আহিলোঁ দেওবাৰে গৈ সোমবাৰে আকৌ উভতি আহিলোঁৱে ঘৰলৈ ভিডিঅ' নবনালেও মানে দেওবাৰৰ দিনাখন গৈ পাই সেয়া ৰাতি দিনতে দেখিছিলে ভাত পানী সকলোৱে মিলি খাইছিলোঁ আৰু ভাত সাজ খাই হোৱাৰ পিছতে অলপ সময় ঘৰত থাকি আমি গ'লোঁ লখিমপুৰ নাৰায়ণপুৰত যিহেতু অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা হৈ আছিল আৰু ভাওনা চাবলৈ গ'লোঁ বহুত বছৰৰ মূৰত ভাওনা চাইছোঁ আৰু প্ৰথমখন চাইছিলোঁ সেইদিনাখন আছিলে লক্ষ্মণ বৰ্জন শিৱসাগৰ আছিলে ভাওনা দেওবাৰৰ দিনা প্ৰথমখন যেনিবা চালোঁ ভাওনাখন চাই মেলি ঘৰলৈ আহিলোঁ আহি থাকি আৰু ৰাতিটো শুই ৰাতিপুৱা সময়ত ভাত পানী খাই সোনকালে আহিবই হ'ল ক'তনো আৰু কেমেৰা ধৰা ভিডিঅ' বনোৱা এইবোৰ কৰিবলৈও মন যায় লৰালৰিকৈ গৈ যিহেতু লৰালৰিকৈ আহিলোঁ ভিডিঅ' নবনালোঁ আৰু তাৰপিছত এডিট কৰাও হোৱা নাই দিয়াও হোৱা নাই এতিয়া একেবাৰে মংগলবাৰৰ দিনাখন এতিয়া 3টা বাজিবলৈ লৈছে ভাত পানী খাই আজৰি হৈ ভাবিছোঁ ভিডিঅ'টোতো আপলোড দিবই লাগিব ইমান কষ্ট কৰি বনালোঁ গতিকে সামৰণিকণ মাৰি দিলোঁ আৰু বনাই মেলি ভিডিঅ' যিহেতু বনোৱা নহয় আৰু মই ক'ৰবাত গ'লে কাৰোবাৰ লগত ভালকৈ কথা এষাৰ যদি পাতিবলৈ নহয় আৰু কেমেৰাটোকে যদি লৈ থাকোঁ কি ভাল লাগিব বাৰু কওকচোন আৰু ঘৰলৈ গ'লে ঘৰৰ মানুহৰ লগতো কথা পাতিব লাগিবই ইমান দিনৰ মূৰত লগ পাওঁ গতিকে আৰু কেমেৰা মাৰোঁ বুলি আৰু যি কি নহওক ভিডিঅ'টো ইমানেই আছিলে গ'লোঁ ঘৰত আৰু কাম কেইটামানো আছিলে বিশেষ পটককৈ গৈছোঁ মই মানে এইবাৰে প্ৰথম গৈছোঁ এদিন থকাকৈ গৈছোঁ আৰু পিছবেলালৈ আহিছোঁ আৰু ঘৰতো অকণমান প্ৰব্লেম হৈ আছিলে সেইকাৰণে আহিলোঁ আৰু আজি আপোনালোকৰ বাবে এটা মানে ভিডিঅ'টোৰ শেষত এটা সাঁথৰ দিছোঁ যিহেতু সাঁথৰ নিদিয়াৰ কাৰণে আপত্তি কৰি থাকে সকলোৱে সাঁথৰ এটা দিম চাই পেলাই উত্তৰটো কমেণ্ট কৰিব ৰ'ব সাঁথৰটো ভাবি লওঁ অলপ সাঁথৰটো আনিছোঁ দেই আপোনালোকে উত্তৰটো কমেণ্ট কৰিব অ'ত গুম গুম ত'ত গুম গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে আনে কোৱা কুই কৰে আকৌ কৈছোঁ অ'ত গুম গুম ত'ত গুম গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে আনে কোৱা কুই কৰে উত্তৰটো যদি জানে কমেণ্ট কৰি জনাব আৰু পিছে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব দেই এতিয়াৰ পৰা লং ভিডিঅ'সমূহকে দিম আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ
মৰম দিব বুলি নকওঁ, সম্প্ৰীতিয়ে সাংঘাতিক কবিতা এটা লিখি থৈছে বাই। আজিলৈ আহিছোঁ, বাই বাই।